নাভাবি দেই, হঠাৎ এটা কথা মনত পৰি গ'ল, তয়ো বেকাৰ মানুহ আৰু ভণ্ড নানী এজনী ওলাইছে নহয়, বাহিৰত থাকে। ভণ্ড নানীৰ এজন মানে খাদিমৰ দৰকাৰ। যেনিবা ঘৰৰ কাম চাম কৰিলে তেখেতো বেছি টকা দৰমহা নিদিয়ে, যেনিবা খোৱা বোৱাটো নিৰামিষ থাকিব, কাৰণ তোৰ নিচিনা মানুহক মাছ মাংস দিয়াটো ঠিক নহ'ব, নিৰামিষ থাকিব। আৰু ধৰ তেখেতে 25 rupees হাজিৰা দিব। আৰু এতিয়া যদি যাবলৈ মন আছে তেনেহ'লে যোগাযোগ কৰিলে হ'ল। চিনি পাইছ নাই, এই যে ভণ্ড বুঢ়ী নানী, তেখেত যে এতিয়া বৰ্তমানে ছ'চিয়েল মিডিয়াত একদম মানে হুলস্থুল লগাই আছে, সেই বেকাৰ মানুহৰ এজন খাদিম লাগে। আৰু মই খাদিম হিচাপে তোকেই নিৰ্বাচন কৰিলো, ভালে হ'ব, গুচি যায়। ইয়াত অসমততো ভাত নাই, কাৰণ আলিমুলামাকতো আমাৰ সমাজৰ মানুহে 1000, 500, 1500, 200, কোনোবাই বাইক, কোনোবাই কাৰ হাতিয়া দিয়ে, বুজিছ নাই। মোৰ হাতত আলহামদুলিল্লাহ মোবাইল দুটা, এটা ভিডিঅ' বনাই আছো আৰু এটা মোৰ হাতত আছে, আৰু দোকানত আৰু এটা আছে। আৰু বাৰু ঠিকে আছে, এটা কাম কৰ, যোগাযোগ কৰিলে মই ভণ্ড নানী বুলিৰ ওচৰত তোক পঠাই দিম, কাৰণ অসমততো তোৰ ভাত নাই, কি কৰি খাবি। তোৰ কাৰণে ভালে এটা চিন্তা কৰিলো, হ'লে লেবাৰত আহি যা, লেবাৰত কৰিলে 30 টকা হাজিৰা পাবি, আৰু ভণ্ড নানী বুঢ়ীৰ কাম কৰিলে 25 rupees পাবি। যাবলৈ মন থাকিলে যোগাযোগ কৰিবি দেই বোপাই। অসমত থাকি লাভ নাই, তোৰ কাম অসমত নহ'ব, কাৰণ অসমত ভণ্ডক মানুহে ছাপোৰ্ট নকৰে, নকৰে, নকৰে। মন্ত্ৰী মিনিষ্টাৰতকৈ আৰু বেছি সন্মান কৰে। ভাল ভাল খোৱা বোৱাটো দিয়ে, যোৱাৰ সময়ত 10 টকা 20 টকা নহয়, তোক কোনোবা হ'ব পাৰে, তোৰ নিচিনা মানুহক 10 টকা 20 টকা যদি দিছে ঠিকে আছে। যিসকলে তোক 10 টকা 20 টকা হাদিয়া টকা দিছে, তইতো হাদিয়া ক'ব নাজানো, যিসকলে তোক 10 টকা 20 টকা দিছে সেইসকল ৰাইজক মই থেংক ইউ ভেৰি মাছ। তোৰ নিচিনা মানুহক 10 টকা 20 টকা বেছি হৈ গ'ল, 2 টকা 1 টকা দিব লাগিছিল। কিন্তু অসমৰ ৰাইজে আমাৰ ইমামসকলক, ওলামাই কেৰামসকলক খোৱা বোৱা ভাল কৰি খুৱায়, আৰু যোৱাৰ সময়ত 1000, 1500, 2000, 5000 লৈকে দিয়ে। কোনোবাতো 5000, 10,000 টকা লৈকে দিয়ে, বুজি পাইছে নাই। তোৰ বাগাত টকা হ'ব পাৰে, আমাৰ অসমৰ ৰাইজসকল আৰু আমাৰ বাগাত এইটো টকা নহয়, এইটো গিফ্ট, হাদিয়া দিয়ে আমাক। আৰু নিকাহ পলাই দিলে, তই ইমান মিছা কথা কিয় কৈছ, নিকাহ পলালে 200 টকা দিয়ে। তাত বন্ধ, তই একো নাজানা, ক'ত থাকা। অসমৰ ৰাইজে এখন বিয়া পলাই দিলে আমাক কিমান দিয়ে জানা, 2000 টকা দিয়ে, 5000 টকা দিয়ে, কোনোবাই 3000 টকা দিয়ে, কোনোবাই আলফিনো খামসামিয়া দিয়ে, কোনোবাই তালাতা আলফ আরবা আলফ খামসা আলফ দিয়ে। জানো নে নাজানো, মিছামিছি কিয় মিছা কৈ আছে। এটা কাম কৰ, খাই বইতো কোনো কাম নাই। অসমত এতিয়া তুই কেনেকা থাকিবি, কেনেকা খাবি, তালৈ মই এটা চিন্তা হৈ গ'ল। অসমৰ ৰাইজ এই ভণ্ডটোৰ পৰা আপোনালোক আঁতৰত থাকিব, ইয়াক শ্বেয়াৰ ফলো কৰি আগবঢ়াই নিদিব। ভণ্ডটো অসমৰ মানে সমাজখনক বেয়া কৰিবৰ কাৰণে বিভ্ৰান্তি কৰি আছে। আল্লাহ তাআলা আমি সকলোক দিনৰ সহি সমজ দান কৰক, আমিন ইয়া ৰাব্বাল আলামিন। আৰু এই ভণ্ডটোৰ সকলো ভিডিঅ'ৰ প্ৰতি উত্তৰ মই দিবলৈ সাজু আছো। আপোনালোকে শ্বেয়াৰ কৰি, ফলো কৰি, লাইক দি, ছাবস্ক্ৰাইব কৰি মোক আগবঢ়াই দিব বুলি আশা কৰিছো।